সোণোৱাল চৰকাৰে আইন আৰু ক্ষমতাৰ অপপ্ৰয়োগ কৰি সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে আক্ৰোশমূলক দৃষ্টিভংগী গ্ৰহণ কৰি ষড়যন্ত্ৰমূলকভাৱে বাৰম্বাৰ ভুৱা গোচৰ জাপি দি কৃষক নেতা অখিল গগৈ ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিছে। কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰক দীৰ্ঘদিন কাৰাবন্দী কৰি ৰখাৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু এই গভীৰ ষড়যন্ত্ৰৰ অংশস্বৰূপে পুনৰ অসম চৰকাৰৰ নিৰ্দেশত ন্যায় আজি কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে। আমাৰ এনেকুৱা লাগিছে যেন মহামাৰী কৰোনাৰ আতংকতকৈ কৃষক নেতা অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আতংকই সৰ্বানন্দ সোণোৱাল চৰকাৰক বেছিকৈ খেদি পৰিছে। নহলেনো যি সময়ত এই কৰোনা মহামাৰীৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ক বিশেষ নিৰ্দেশনা প্ৰদৰ্শন কৰি জেইলৰ পৰা বহু কয়েদীক ইতিমধ্যে মুকলি আকাশৰ তললৈ উলিয়াই দিছে, সেই সময়ত কৃষক নেতা অখিল গগৈৰ ৰাজনৈতিক বন্দী এজনক অসম চৰকাৰে মুকলি কৰি দিয়াৰ পৰিৱৰ্তে লকডাউনৰ সুবিধা গ্ৰহণ কৰি আইন আৰু ক্ষমতাৰ অপপ্ৰয়োগ কৰি বাৰম্বাৰ ভুৱা গোচৰ জাপি দি এটাৰ পিছত আন এটা গোচৰত তেওঁলোকে গ্ৰেপ্তাৰ কৰি থকা দেখা গৈছে। কেৱল সেয়াই নহয়, অত্যন্ত দুৰ্ভাগ্যজনক কথা, এই লকডাউনৰ অসুবিধা বা অজুহাত দেখুৱাই অসম চৰকাৰ আৰু প্ৰশাসনে আমাৰ শুনানিবিলাকত আমাৰ আত্মপক্ষ সমৰ্থন কৰাৰ কাৰণে আমি যে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণেও কিন্তু আমাক সুবিধাকণ দিয়া নাই। এয়া অত্যন্ত দুৰ্ভাগ্যজনক কথা, এয়া গণতান্ত্ৰিক দেশখনৰ কাৰণে অত্যন্ত লজ্জাজনক কথা। প্ৰকৃততে এই চৰকাৰখনে কৃষক নেতা অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক ৰাজনৈতিকভাৱে ভয় কৰে আৰু ৰাজনৈতিকভাৱে ভয় কৰে কাৰণে দীৰ্ঘদিন কৃষক নেতা অখিল গগৈ ডাঙৰীয়াক কাৰাবন্দী কৰি ৰাখিব বিচাৰিছে আৰু অখিল গগৈ ডাঙৰীয়াক কাৰাবন্দী কৰি ৰাখি 2021 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হবৰ কাৰণে অসম চৰকাৰে আচলতে গভীৰ ষড়যন্ত্ৰ কৰিছে। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আইন আৰু ক্ষমতাৰ অপপ্ৰয়োগ আৰু কিমান দিনলৈ কৰিব? আপোনালোকৰ এই স্বৰূপ অসমৰ ৰাইজে কিন্তু বুজি উঠিছে। আমি আচৰিত পাম, অসমৰ ৰাইজে নিশ্চয় আশ্চৰ্য অনুভৱ কৰিব আপোনাৰ শান্ত সমাহিত আৰু ভকতীয়া চেহেৰাৰ আঁৰত যে এটা অতি কুৎসিত মন এটা লুকাই আছে, অতি প্ৰতিশোধ পৰায়ণ আৰু নিৰ্লজ্জ ব্যক্তিত্ব এটা লুকাই আছে, সেই কথা অসমৰ ৰাইজে ইমান দিনে জনা নাছিল। আপোনালোকক সকীয়াই দিব বিচাৰিছো যে আপোনালোকে ক্ষমতাৰ কাৰণে দিল্লী আৰু নাগপুৰৰ ওচৰত নিজৰ স্বাভিমান আৰু সংগ্ৰামী সত্তাক বিসৰ্জন দিলেও আপোনালোকে সংগ্ৰামী ইতিহাস পাহৰি যোৱা উচিত নহয়। অসমৰ ৰাইজ, সংগ্ৰামী ৰাইজ, আপোনালোকৰ এই ফেচিষ্ট আৰু জাতিধ্বংসী কাৰ্যকলাপৰ বিৰুদ্ধে লকডাউন শেষ হোৱাৰ পিছত পুনৰ অসমৰ ৰাইজ জাগৰিত হব। আপোনালোকক আহ্বান জনাইছো, আপোনালোকে সংগ্ৰামী ইতিহাস অধ্যয়ন কৰক, নেলছন মেণ্ডেলাৰ সংগ্ৰামী ইতিহাস অধ্যয়ন কৰক, তেতিয়া আপোনালোকে গম পাব বা বুজি উঠিব যে কৃষক নেতা অখিল গগৈ বছৰৰ পাছত বছৰ ধৰি যদি আপোনালোকে কাৰুদ্ধ কৰি ৰাখে, তাৰ পিছত প্ৰতিবাদী কণ্ঠ আপোনালোকে ৰুদ্ধ কৰিব নোৱাৰিব, তাৰ পিছত আমাৰ সংগ্ৰামী আদৰ্শক আপোনালোকে শেষ কৰিব নোৱাৰিব। এদিন মুকলি আকাশৰ তললৈ ওলাই আহিব, অসমৰ ৰাইজক সংগঠিত কৰিব, আমি সংগ্ৰাম কৰিম আৰু